কেমন আছেন আপনারা? কেনে আছে আপোনালোকে? আজি আপোনালোকক দেখাম ফুলৰ বাগান। হয়, সন্ধিয়া সময় ভিউ ভাল আহিছে আৰু ক্লিয়াৰ ফটো দেখা পাই আছে। তাৰ কাৰণে ভাবিলোঁ এটা ফুলৰ মানে ফুল লৈ পেলাই এটা ভিডিঅ' কৰিম। এইটো দেখা পাইছে আপোনালোকে আমাৰ বাৰী যিটো নেকি ফুল নহয়, এইটো আপোনাৰ ফুল গছে হয়, কামিনী কাঞ্চন গছটো দেখা পাই আছে আপোনালোকে। কামিনী কাঞ্চনৰ গছ, এইটো কামিনী কাঞ্চনৰ গছ পাতটো। লাষ্টত মই আপোনালোকক দেখুৱাম এইটো আপোনাৰ মৌচুমী গছ। মৌচুমী গুটি লাগি আছে, তলত ফল লাগি আছে, তলত ফুল লাগি আছে কিছুমান। তাৰপিছত মই আপোনালোকক দেখুৱাম কি বাৰীত কি ফুল আছে মই আপোনালোকক দেখুৱাম। ভিডিঅ'ত থাকিব, ভিডিঅ' চাই থাকিব। মই আপোনালোকক দেখুৱাই যাম বাৰীত কি ফুল আছে। এইটো আপোনাৰ গোলাপ ফুল কেইটামান আছে, ফুলি আছে। আৰু মই আপোনালোকক আৰু দেখুৱাম এই ফুলটো কেনেকুৱা লাগিছে। ফুলটো, এই ফুলটো এটাই গছ আছে বৰ্তমান আমাৰ বাৰীত, এটাই গছ আছে। ভিউটো কেনেকুৱা লাগিছে নিশ্চয় জনাব। আৰু কি আছে মই আপোনালোকক দেখুৱাম আমাৰ বাৰীত। আৰু কি আছে মই আপোনালোকক দেখুৱাই আছোঁ। এইটো আপোনাৰ নিশ্চয় গম পাইছে, এইটো শেৱালি ফুল। শেৱালি ফুলৰ গছো আছে আমাৰ বাৰীত। আৰু আপোনাৰ আৰু আছে কিছুমান। এইটো গছটো আছে, এই ফুলটো। এইটো কি বুলি কয় আপোনালোকে জনাব। আৰু এইটো নিশ্চয় দেখা পাইছে, এইটো চবৰে ঘৰে ঘৰে থাকে। তাৰপিছত আপোনাৰ এইটো ফুলৰ গছটো কি বুলি কয় আপোনালোকে নিশ্চয় জনাব। আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ কি ফুল বুলি কয় এইটো। আছে কিছুমান আৰু এইবিলাকো আছে। এয়া আপোনাৰ লাগি আছে, এটাই লাগি আছে ইয়াতে। আপোনালোকক আৰু এটা জাতৰ ফুল মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এইটো আমাৰ বাৰীত আছে। এইটো কি ফুল বুলি কয় আপোনালোকে জানে নেকি? এই আমাৰ বাৰীত এয়া ফুলি আছে। এনেকুৱা ফুল ফুলি আছে, আমি নিজেই লগোৱা নাই, কিন্তু ফুলটো নিজেই হৈছে। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট নিশ্চয় কৰিব, সহযোগ কৰিব, ছাপোৰ্ট কৰিব।